ধেত চালা, আজি ৰাতিপুৱাই দিনটোৱে বেয়া। এইফালে চাওক না, আমাৰ পদূলি মুখতে মানুহ এজনে হাগি আছে। আৰু এইফালে আমাৰ লখেকাইহঁতৰ নাৰিকল গছজোপা। খাব দিলে দিবি, নহ'লে চুৰ কৰিব বাধ্য হ'ম। আৰু এইফালে দেখিলোঁ হঠাৎ এটা অজগৰ পোৱালীয়ে মাকক বিচাৰি কান্দি আছে। এইফালে আকৌ 5 ষ্টাৰ হোটেল বনি আছে। আৰু আপোনালোকে পেট্ৰলৰ কাৰণে ইমান হাহাকাৰ কৰিব নালাগে। আমাৰ এইফালে পেট্ৰলৰ এখন নদী বৈ আছে, লাগিলে ইয়াৰ পৰা লৈ যাব পাৰে। কলা এইজোপাক দেখিলে খং উঠে। কলাত ভীমকল খাই সৰুতে হাগিব নোৱাৰিছিলোঁ, বিৰাট খং উঠে এইজোপাক দেখিলে। এতিয়া আকৌ আহি দেখিলোঁ এখন প্ৰশান্ত মহাসাগৰ। মোৰ এই গোবৰে ভৰা মগজুটোত চিন্তা এটা আহিছে। এই যদি কাৰেণ্টৰ তাঁৰডালত যদি কাপোৰ মেলি দিওঁ, চাগে সোনকালে শুকাব।